হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক কি খবৰ? চাওক আজি ক'ত আছোঁহি দেখিছে নহয় পৰিৱেশবিলাক, বতৰ ডাৱৰীয়া, ডাইৰেক্ট পাহাৰৰ ভিতৰত। ব'লক এনেকুৱা ডেঞ্জাৰ জেগাত লৈ গৈ আছোঁ, আপোনালোকে চাই গৈ থাকিব। ব'লক আপোনালোকৰ পাহাৰৰ ভিতৰত এনেকুৱা এটা জেগাত ভৰাই আছোঁ, চাই থাককচোন কেনেকুৱা লাগে। জেগাডোখৰ কথা দেখিলে কেনেকুৱা লাগে সেইটো ক'ব। কেনেকুৱা ভয়ানক জেগাত ভৰাম এইটো চাওক, সকলোৱে চাব, পূৰা ডেঞ্জাৰ। চাই গৈ থাকক, বহুত ধুনীয়া জেগা হয়। যিহেতু আমি গৈ আছোঁ, তাৰ পামগৈ আৰু লাহেকৈ সেই জেগাডোখৰ। ডাৱৰীয়া কাৰণে পিছৰটো ক্লিয়াৰ হোৱা নাই আকৌ। উঠিব লাগিব জেগাডোখৰ কিমান ধুনীয়া। নদীখন মজা লাগে আৰু পাহাৰৰ জেগা আছে ন, ইয়াতকৈ জেগা কোনে চাব পাৰিব এনেকুৱাত। এইফালে জেগাডোখৰ চাওক কিমান ধুনীয়া। সেইফালে গৈ আছোঁ আৰু ভিতৰলৈকে গৈ পাই আছোঁ, দেখুৱাই আছোঁ, চাই চাই গৈ থাকিব আপোনালোকৰ মোৰ লগতে। এডাল ডাইনেছৰ নেগু আছিলে, পানী বাঢ়োঁতে তেতিয়া ছিগি পৰিলে, সেইবাবে ইয়াতে থাকি গ'ল। বেয়া চেয়া নাপাব, শুকাই গ'ল বাৰু তাৰ নোমবিলাক। এইফালে অজগৰ সাপ আছিলে এইটো, কাৰণ ইয়াত বহুতে ৰ'দ পৰে, যিহেতু আমাৰ তাতকৈ ওপৰত হয়, বেলিটো ঠাইতে পোৱা হয়, সেইবাবে শুকাই গ'ল মানে। অজগৰে আছিলে, কিন্তু মাথাটো কিহবাই খালেই, আগত পৰি আছে বুলি কোৱা আনিছোঁ। ব'লকচোন চাই আহোঁ। এইটো মাথাটো, এইটো মাথাটো পালোঁ এতিয়া। চাওক কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব মাথাটো কেনেকুৱা লাগিছে। শুকালে বাৰু, সেইবাবে ইমান ধৰিব নোৱাৰি। গৈ থকা আছে, বহুত ভিতৰলৈ গৈ আছোঁ। ব'লক একেবাৰে জেগাত গৈ পিনি দেখুৱাই আছোঁ। বৰ্তমান মিনি ৱাটাৰফল পালোহি। যিহেতু মই জেগাটো ধৰিব পৰা নাই, চাউণ্ডটো শুনি পিনে গম পাই গৈছোঁ। জৰকৈ চাউণ্ড দি আছে মিনি ৱাটাৰফল পালোহি বুলি। এতিয়া মিনি ৱাটাৰফলতে মুখ হাতকেইটা ধুই লওঁ, পাৰিলে চফা দেখিলে পানী অকণো খাম। পানীখিনি চফাই বাৰু, বহুতে পিয়াহ লাগিছে, পানী চানী একো অনা নহ'ল। ব'লক চাওক জেগাডোখৰ পাইছোঁহি আৰু। খালি ভাগৰ লাগে, জেগাবোৰ বহুত ধুনীয়া, খালি মানে ৰাস্তা বদলি নাইতো, শিলৰ ওপৰে যাবলগীয়া হয়। ৱাটাৰফলটোলৈ আহা আকৌ, অকণ মুখ হাত ধুই লওঁ। মুখ হাত এই ৱাটাৰফলত ধুনীয়া নালাগে? ৰাইজে চাব ৱাটাৰফলত মুখ হাত ধুলে। মাছ মাছ ওলাইছে। এই আগত মিনি ৱাটাৰফল আছে, চাব সকলোৱে। বহুত পিছল আছে দেই। এইফালে মিনি ৱাটাৰফল পাইছোঁহি। এইটো মিনি ৱাটাৰফল দেখিছে নহয় ৰাইজ, মিনি ৱাটাৰফল। আপোনাৰ তাত এইটো ফালে আছেনে জনাব কিন্তু দেই। চাওক এইটো মিনি ৱাটাৰফল। এইবাৰ চবেই চাবলৈ আহি আছিলোঁ আমি মিনি ৱাটাৰফল। এই আছে মিনি ৱাটাৰফল, এইফালে পাহাৰৰ পৰা আহি আছে পানীটো। ইয়াত গা চা ধুব পৰা হয়। চাওকচোন ইমান ধুনীয়া পৰিৱেশ। এনেকুৱা এটা ৱাটাৰফল আপোনালোকে ক'ৰবাত দেখিছে নি ক'ব? এনেকুৱা মিনি ৱাটাৰফল আপোনাৰতো এইটো চাইডে আছে নাই? চাওক জেগাডোখৰ চাওক, ইমান ধুনীয়া জেগা। যাবলৈ অকণমান কষ্ট হয়, শিলবিলাক ডাঙৰ ডাঙৰ যে। চাওক সকলো পৰিলোঁ, বাচিলোঁ। কিমান দূৰ আছে চাওক আকৌ। মিনি ৱাটাৰফলৰ ওচৰত যাবলৈ বহুতে ভয়। গৈ আছোঁ এতিয়া। এইফালে আহি গৈ আছোঁ এতিয়া বহুত ভিতৰলৈ। বাইকবিলাক আগত থৈ আহিছোঁ, যিহেতু এইবিলাক জেগাত বাইকখন কেনেকৈ চলাম মই, ইমান চলোৱা অভ্যাসো নাই। দেখিছে নহয় এনেকুৱা ৱাটাৰফল ক'ৰবাত দেখিলে ক'ব দেই আপোনালোকে। এইফালে চাওক, এইটো অক্টোপাছ। যিহেতু অক্টোপাছ আমাৰ এইফালে কম ওলায়, শিলৰ মাজত সোমাবৰ কাৰণে আহিছিলে। এইটো অক্টোপাছ হয়, চাই যাব ধুনীয়াকৈ। তাৰ মাজতে আপুনি ধৰক পাহাৰৰ দৃশ্যবিলাকো উপভোগ কৰক। চাই যাওক কিমান ধুনীয়া লাগিছে জেগাবিলাক, চাওকচোন। গোটেইখন গৈ আছে আগত, মই অকলে পাছত, বহুতে পাছত আছোঁ। চাই যাওক বাৰু, এইফালে জেগাবিলাক বহুত ধুনীয়া জেগা, চাওকচোন। ইয়াত আপোনালোকে চব বস্তুৱে লগ পাব, যিহেতু পাহাৰ এলেকা। এইফালে মাছ ওলাবও পাৰে দেই, হয়তো এতিয়ালৈকে মাছ দেখা নাই। এইফালে বহুত পানী আছে, পানী থকাৰ বাবে মাছবিলাক দেখুৱাব পৰা নাই। এইফালে ৰাস্তাবিলাক চাওকচোন, ৰাস্তা বুলি ক'বলৈ নাই, আদায় শিলৰ ওপৰে ৰাস্তা। এইফালে নদীখন পাইছোঁহি, নদীৰ তলতে আছোঁ। যিহেতু নদীখন এতিয়া বৰ্তমান পানী নহয়, এতিয়া বাৰিষা ছিজনত পানী হ'ব। এতিয়া অহা ছিজন হয় এইটো, আৰু অলপ দিনৰ পিছৰ পৰা আহিব পৰা নহ'ব। বগাই আছোঁ অকল জেগাবিলাক চাওক, ৰাস্তা বাদ দিয়ক। কিমান ধুনীয়া জেগা চাওকচোন। এইফালে আমি আহি আছোঁ, এইফালে দুজন আছে, এইফালে
এজন, এইফালে আৰু দুজন আহি আছে, একেলগতে গোটেইখন আহি আছোঁ। ৰাস্তাটো মানে অকণমান দিগদাৰ হৈছে, খোজকাঢ়িব নোৱাৰি যে ৰাস্তা নাই। এইফালে ভাগৰত অলপ বহিছে, যিহেতু বহুতো ভাগৰ লাগে, বহুত দূৰ আহিছোঁ। এতিয়া 2 কিলোমিটাৰ ওপৰত অহা হ'ল। প্ৰতিডোখৰ জেগা দেখুৱাব পৰা নাই, বেয়া নাপাব, নাপাব বেয়া। এই জেগাডোখৰ নাম কি বুলি কয়? হা, জেগাডোখৰ নাম নাজানো নে কোনো? এইটো কি মৌপি বস্তি নে কি বুলি কৈছে? এইটো বৰাজান মৌপি বস্তি বুলি কৈছে। মই ইমান সঠিক নাজানো, নিজৰ ওচৰত আছে জেগাবিলাক ইমান নাম নাজানো মানে। আপোনালোকে আহিব পাৰিব, জেগাবিলাক বহুত ধুনীয়া জেগা হয়, একো টেনশ্যন ল'ব দৰকাৰ নাই, ভয় লাগিবলগীয়া জেগা নহয়, বহুতে ভাল, আহি চাব পাৰিব। মোবাইলতকৈ বেছি নিজে চালে মানে বেছি ভাল পাব, চাব পাৰে। এইফালে আমাৰ ফ্ৰেণ্ড এজন লগ পাইছোঁ নতুনকৈ, এইজন চাওক মেথুন হয়, মেথুন এটা লগ পাইছোঁ। আপোনালোকে কোনে কোনে চিনি পায় ক'ব, কমেণ্ট কৰি জনাব। আমাৰ এইফালে মেথুন বুলি কয়, আপোনাৰ এইফালে কি বুলি কয় নাজানো, কিন্তু তাই গৈ থাকক। তামোল কোনোবা খাবা নি? উপায় নাইকিয়া হ'ল, তামোল খাব ধৰিছে। যিহেতু অসমীয়া মানুহ পলিথিনত তামোল বান্ধি লৈ আনিছোঁ, খাব লাগিব, কাৰণ ইয়াত কি ওলাই ঠিক নাই নহয়। এই কাছ কণীত সেই বহি আছে। এইফালে চাই যাওক জেগাবিলাক, একদম ভিতৰলৈ আহি আছোঁ। যিহেতু অক্টোপাছ কিবা কিবি বহুতে লগ পাইছোঁ, আৰু কি কিবা লগ পাওঁ ঠিক নাই, ডলফিন চলফিন লগ পাওঁ আগত। যিহেতু পানী আছে, ৱাটাৰফল সৰু মিনি এটা দেখুৱালোঁ, আৰু কিমান ডাঙৰ দেখুৱাব পাৰোঁ সেইটো গৈ আছোঁ বাৰু, দেখুৱাই আছোঁ। এইফালে চাই গৈ থাকক। ওপৰত নাই যাম, ইমান টকা আনি পিনি কেলৈ দেখুৱাম নো ৰাইজক। পানী আছে দেই সেইফালে, তেতিয়া মাইকীজনী গোটেই ঘূৰি ঘূৰি গৈছোঁ। অকণমান ল'ৰা মানুহৰ আগতে যা, কি পাইছা? এই মাটিটো চাইছোঁ মানে বস্তু এইটো দেখিছে না, ডাইৰেক্ট চিমেণ্টৰ বেগ ওলাইছে। এইটো চিমেণ্ট নহয় জানো? ডালমিয়া চিমেণ্টৰ বেগ ওলাইছে ইয়াত চাওক। চিমেণ্টৰ মাটি এয়া চিমেণ্টৰ মাটি, যিহেতু ডালমিয়া চিমেণ্ট এইবিলাকৰ পৰাই নিয়ে বুলি কোৱা শুনিছোঁ। এনেকৈ কিবা মোনাত লৈ লৈ যায় হেনো মানুহবিলাকে, তাত গৈ ফেক্টৰীত দি বনাই হেনো ডালমিয়া চিমেণ্ট। অঁ, দেখুৱাই গৈ আছোঁ এইফালে, বহুত ভাগৰ লাগে দেই। এইয়া বহুত দিনৰ মূৰত পাহাৰত আহিছোঁ দেই। আজি আমাৰ গোটেই পৰিয়ালে অহা লিখীয়া হৈছে আৰু। মই আহিছিলোঁ চচুবাৰীলৈ, আৰু চচুবাৰীৰ পৰা গোটেই পৰিয়াল লৈ আহি গৈছোঁ। এই আগত গৈ আছে, মই একেবাৰে লাষ্টত। এয়া পাহাৰত আহিছোঁ, নদী গৈ আছে দেখিছে। চাওক কেনেকুৱা লাগিছে, সকলোৱে জনাবলৈ কিন্তু নাপাব। লাইক কমেণ্ট একদম শ্বেয়াৰ কৰি দিব দেই, ভিডিঅ'টো যদি ভাল লাগে। বোলে চাই যাওক জেগাবিলাক দেখুৱাই গৈ আছোঁ। পাথৰকেইটা কিন্তু বেষ্ট পাথৰ, একদম ডাঙৰ ডাঙৰ, দাঙিব নোৱাৰা। চাওকচোন কিমান ধুনীয়া পৰিৱেশ ঐ, এইবোলে চাই গৈ থাকক। আমি বহুত ওপৰত আছোঁহি, নদীৰ তলত আছোঁ বাৰু। তেওঁ মানে আমাৰ নিজৰ জেগাতকৈ বহুত ওপৰত আছোঁহি। এইবিলাকে জেগাবিলাক পাহাৰৰ, চাওক চাওকচোন এই জেগাবিলাক কিমান ধুনীয়া জেগা। এইটো চাওক জেগাবিলাক, নদীখন অলপ অলপ পানী বৈ আছে, চাওকচোন কিমান ধুনীয়া পানীখিনি, একদম চফা নিজনি দিছে নাই, কেনেকুৱা একদম তললৈকে জিলিকি থাকে। এইখনে নদীখন। এইফালে গৈ আছোঁ একদম ভিতৰলৈ, চাই গৈ থাকিব কিমান ভিতৰুৱা জেগা। বহুত ভিতৰলৈকে যাব পাৰি, যিহেতু আজি চেষ্টা কৰিছোঁ বহুত ভিতৰলৈকে যাবৰ কাৰণে। ওপৰতো উঠি চেষ্টা কৰিম, উঠি গৈ আছোঁ পাহাৰৰ ওপৰত, উঠোঁগৈ অলপ, দেখুৱাই গৈ থাকিম বাৰু। এইফালে উঠি গৈ আছে ওপৰলৈ, এইবাৰ ওপৰলৈ উঠি যাম মানে এইফালেদি, চাই গৈ থাকক। বহুত ওখ উঠিলোঁ যেন লাগিলি, একদম টপিনাই টানি ধৰিছে, আৰু কিবা এটা টানি ধৰিছে, এইটো ক'ব নোৱাৰি চবৰ আগতে, যিহেতু বহুত আহি আছোঁ মানুহ। এইফালে চাই গৈ থাকক কিমান ওপৰলৈ উঠি গৈ আছোঁ। ইয়াত বহুত দৰৱ পোৱা হয়, যেনেকৈ আপোনাৰ এই কচু, এইটো দৰৱৰ কাৰণে ভাল, কি দৰৱৰ কাৰণে ভাল ময়ো নাজানো, খোৱা দেখিছোঁ আৰু মানুহে শুকান মাছৰ লগত বেছিকৈ খাই বুলি কোৱা শুনিছোঁ। এইফালে ভিটামিন বস্তু কলগছ দেখিছে নহয়, কলগছজোপা খালেও পাব ভিটামিন, আৰু তাত লাগি থকা এইটো কলডিলটো খালেও পায় ভিটামিন। কলটোত বা ইমান নাজানো। এইফালে ৰাস্তাই নেদেখা হৈ থাকিলোঁ উঠিবলৈ, চবেই নিজৰ নিজৰ মতে ৰাস্তা বিচাৰি আছে, যে যেনি পায় আৰু। উঠি গৈ আছোঁ,
বহুত ডেঞ্জাৰ জেগা চাওকচোন আপোনাক দেখুৱাবৰ কাৰণে ইমান বেয়া বেয়া ভিতৰৰ জেগাত আহি আছোঁ পাৰিলে পইচা পাতি কেইটকামান দি দিব এখন নম্বৰটো মোৰ বলয় বিচাৰি জোৰ কৰিব খালি দেই মই নিজে ক'বলৈ লাজ লাগে যিহেতু নহ'ব হয় নিজে ক'বলৈ লাজ লাগে ন বোলে একাউণ্ট নম্বৰ দিয়ক একাউণ্ট নম্বৰ দিয়ক একাউণ্ট নম্বৰ দিয়ক বোলে আপোনাৰ একদম বলয় ৰিকুৱেষ্ট কৰিব মই তেতিয়া অ'কে বুলি কৈ দিম নিজে নিজে এনে অঁ কেনেকুৱা ডেঞ্জাৰ জেগা চাওকচোন ৰাস্তা পদূলি নাই বহুত পালোহি ওপৰ গৈ আছোঁ চাই গৈ থাকক আৰে বাবা সেইফালে গৈ আছে কিমান ওপৰত ঠিক গৈছে চাই থাকক ফেফন ধুইও হৈ যাব বেত গছ ফুটে বুলিও ভয় ইয়াৰ পৰা পৰিলে চফা দেই পোৱাৰ আগত যিহেতু যাবগৈ পাৰে মোক ভাল মানটো এইফালে চাওকচোন জেগাডোখৰ কিমান ওপৰ পালোহি বৰ্তমান চাওক চাওক এইফালে কিমান তলত আছে এইফালে চালেই গম পাব বহুত ওপৰ পালোহি ধনিয়া বেঙেনা চব ওলাইছে নেকি ইয়াত এতিয়ালৈকে ইয়াৰ পৰা নি পিনি বিজনেছে কৰিব পৰা হ'ব অঁ কি খেতিহে নি অঁ এইফালে জলকীয়া গছ ৰাস্তাটো কি হৈছে এইফালে যাব লাগিছিলে অঁ পালোহি জলকীয়া এয়া জলকীয়া লাগি আছে দেখিছে না ইমান ওপৰত কেনেকৈ খেতি কৰিব কয় দেই ইমান ওপৰত খেতিৰ মাজত সোমাই মই কুকুৰ আনতে জিঅ'তে যাব জলকীয়া বুলি ক'ৰবাত থাকি আহিব ৰুব লাগিছিলে বোলে ক'ৰবাত ৰুইছোঁ ক'ৰবাত খেতি কৰিবতো একো নকয় মই সিহঁতৰ কথা জানো নহয় খালি কোনে খেতি কৰিব এইফালে এটি ৰাস্তাটো আছিলে বুলি চাওক গলটিছে মিষ্টেক বুলি গানত এনেই নাগায় হিন্দীত দেখিছেনে কিমান ওপৰ পালোহি চাওক জেগাডোখৰ এইডোখৰ পৰা চাওক কেনেকুৱা লাগিছে জেগাডোখৰ কি ধুনীয়া জেগা চাওকচোন এনেকুৱা জেগা যদি আপোনালোকে ক'ৰবাত দেখে মোক এবাৰ ক'ব নেদেখে মানে ক'ত আমলৈ বা অ'হ এইফালে আমলৈ চাওকচোন ৰাইজ লাহেকৈ জুম কৰি দেখুৱাইছোঁ হা এইটো আমলৈ দেখিছে নহয় এইটো আমলৈ বাঁহ চাওকচোন আঙুলিটোৱে মিলাব পৰা নাই এইটো আমলৈ বাঁহটো এইটো উঠা চখতে আহিছোঁ আজি উঠা নিজেও চখ অকণমান কৰিছোঁ আপোনালোককো দেখুৱাইছোঁ খালি পৰিলে চফা হয় ইয়াৰ পৰা একদম পূৰা ফুল ৰিক্স ল'ব লাগিব যিহেতু বহুত খাৰা আছে ইয়াত ধৰা একো চিষ্টেম নাই চাই যাওক হা পাইছা নি অ'হ পাইছোঁ আৰু ভাল জেগাডোখৰ পাইছোঁ বুলি উপকৃত কৈ আছে যিহেতু অঁ মই উঠিব নোৱাৰি গছ দা চাল ফালি উঠিছোঁ ইমান অভ্যাস নাইতো উঠা কি ধুনীয়া জেগা পালোঁ চাওক লাষ্টত একদম খোজকাঢ়ি গৈ উঠি মুকলি জেগাডোখৰ পাইছোঁহি সেইটো চাওক কিমান ওপৰ পালোহি সেইকেইজন উঠিবই পৰা নাই এইফালে দেখিছে নহয় কিমান ওপৰলৈ উঠি আহিছোঁ ক'ত যাওঁ ক'ত অ'হ এইফালে যাওঁ চাওক যাওঁ গছ যোনবোৰ যাওঁ মানে ঘৰ চৰ হাই যে ঘৰ হাই মানুহো হাই নিজৰ কথা হাৰিব পৰা বস্তু কিন্তু বেয়া নেট দিছোঁ হে নেট বেয়া দিছে কিহৰ জিঅ' ইয়াত নেটৱৰ্কো পাইছে নেটৱৰ্ক ল'ব এইফালে আগত চাওক এই জেগাডোখৰ চাওক এইডোখৰ আমাৰ নিজৰ জেগাডোখৰ বুলি ধৰিব পাৰি ইয়াৰ পৰা দেখি দেখি বহুত দূৰত আছেগৈ এইডোখৰ আমাৰ নিজৰ জেগাডোখৰ আমি এই আমাৰ নিজৰ জেগা ইয়াতে আছে আৰু ইয়াতে দেখি আছে নীলাকে নহয় তাতে আমাৰ নিজৰ জেগাডোখৰ আমি বহুত ভিতৰত আহি সোমাই আছোঁ ব'লক আগলৈ গৈ থাকোঁ চাওক জেগাবিলাক আৰু বাইক নাচাওঁ ইয়াৰপৰা গৈ লিভা দাং খাই গৈছে বৰ্তমান ঘৰলৈ ঘূৰি আহি আছোঁ এতিয়া বৰ্তমান চাই লওক জেগাবিলাক বহুত ভাগৰ লাগিছে এইবিলাক গৈ আছোঁ দেখুৱাই আছোঁ গৈ মিনি ৱাটাৰফলতে মুখ হাতকেইটা ধুই ল'ম যিটো আপোনালোকক আগত দেখুৱাই আহিছোঁ মিনি ৱাটাৰফল যে তাতে মুখ হাত ধুই ল'ম মই গা নুধুওঁ যি ঠাণ্ডা আৰু সেইটো ৱাটাৰফলত কেনেবা ডুব যাব লাগিলে চফাই মই সাঁতুৰিবও নাজানো মই মুখ হাতকেইটা ধুই লওঁ চাই থাকক
আজিলৈ ইমানে নেক্সট ভিডিঅ' লগ পাই যদি ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিলে একেবাৰে নকৰিব লগত ছাবস্ক্ৰাইবো কৰি দিব বাই